নমস্কাৰ, ওয়েলকাম টু এডিশনাল মোৰ এডিশনাল অন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আজি হ'ল আঘোণ মাহৰ পূৰ্ণিমা তিথি। আজি আঘোণ মাহৰ পূৰ্ণিমা তিথিতে আমাৰ নামনি অসমত মহু উৎসৱ পালন কৰা হয়। মহু উৎসৱ বুলি কওঁতে হয়তো সকলোৱে বুজি নাপাব, মহ খেদা উৎসৱ। নামনি অসমৰ বিশেষকৈ কামৰূপ, বৰপেটা, নলবাৰী, গোৱালপাৰা, বাক্সা ডিষ্ট্ৰিক্টত এইটো বিশেষভাৱে এইটো উৎসৱ পালন কৰা হয়। আঘোণ মাহৰ পূৰ্ণিমা তিথিটোতে আজিৰ তিথিটোতে এইটোকে আচলতে কৃষিভিত্তিক উৎসৱ এটা। আমি যদি এতিয়া ইতিহাস চাবলৈ যাওঁ তেতিয়াহ'লে মহ শব্দটো অসমীয়া ভাষাৰ পৰা আহিছে আৰু হু শব্দটো আহিছে বড়ো ভাষাৰ পৰাই হৈ পেলাই মহু হৈছে। আৰু লোকবিশ্বাস মতে এই মহ খেদা উৎসৱৰ দিনাৰ পৰাই বোলে মহবোৰ আঁতৰি যায়। আৰু যিহেতু আঘোণ মাহটো কৃষকসকলৰ পৰা এটা যথেষ্ট গুৰুত্বপূৰ্ণ মাহ, আৰু সেইকাৰণে মহ খেদাৰ জৰিয়তে কীট পতংগসমূহ পথাৰৰ পৰা যাতে গুচি যায়, খেতিপথাৰবোৰ নষ্ট নকৰে, সেইটো কাৰণে এই উৎসৱটো পালন কৰা হয়। মহ খেদবা যাওঁ মহে বোলে মল্লু দে, টেপল পলা খালো দে, টেপল পলা নহল লোন, চাউল লাগে দোন দোন, বাঁহৰ পাত চিকি মিকি আমাক লাগে আধলি শিকি, বাঁহৰ পাত পকা আমাক লাগে টকা, অ হৰি অ ৰাম গৃহস্থৰ কুশলাৰ্থে। তো এনেকৈ আমাৰ ঘৰতো আহি গ'ল মহ খেদিবৰ কাৰণে। এয়া প্ৰথম সৰু ল'ৰা দুটা আহিছে মহ খেদাৰ কাৰণে। গানটো দে মাৰ ধুনীয়াকৈ। समझ रहे हो ना? বঢ়িয়া বঢ়িয়া। शाबाश बेटा। চ' ফ্ৰেণ্ডছ, আজি ভিডিঅ'টো এইখিনি আছিল আপোনালোকৰ কাৰণে। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব, যাতে আৰু আগলৈ নতুন নতুন ভাল ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিব পাৰোঁ। আজিলৈ বাই।